আত্মহত্যা। ভাল পাওঁ অৰুন্ধতী, ভালো পাইছিলোঁ তোমাক। তথাপিও মোৰ মনত কথাবোৰ বুজিও অবুজন কিয়? মই কি কৰিলে তুমি মোক বুজিবা? মই কি কৰিলে তোমাৰ প্ৰেমিক হ'ব পাৰিম? কোৱা না অৰুন্ধতী, মোক এবাৰ তুমি কোৱা। ভাবিছোঁ তেজৰ চেকুৰাৰে চিঠি লিখি তোমালৈ প্ৰেমৰ প্ৰস্তাৱ আগবঢ়াম। তুমি হয়তো নাজানা চাগৈ, ল'ৰাবোৰে কান্দিব নাজানে বুলি। আজি মই তোমাক কওঁ শুনা, ল'ৰাবোৰ অন্তৰ বৰ কোমল, সিহঁতে মানুহৰ আগত কান্দিব নোৱাৰে। নিজানত বহুবাৰ অন্তৰ ঢকিয়াই কান্দিব বিচাৰে। শেষত সিদ্ধান্ত লয় আত্মহত্যাৰ পথৰ। অৰুন্ধতী, আজি মোৰ বাবে একেই দশা, মোৰ বাবে একেই দশা। মই বহু দিন বহু মাহ তোমাৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাই ৰৈ আছিলোঁ। কিন্তু তোমাৰ নহাৰ বাতৰিয়ে ক্ৰমে মোৰ অন্তৰ জৰ্জৰিত পথৰ প্ৰতীক হৈ পৰিলোঁ। অৰুন্ধতী, মই জীয়াই থাকিব পৰা নাই অ', মই জীয়াই থাকিব পৰা নাই তোমাৰ অবিহনে। আজি সিদ্ধান্ত লৈ পেলাইছোঁ আত্মহত্যাৰ পথৰ। টেবুলৰ দয়াৰ বক্সৰ তোমালৈ বুৰি সাঁচি ৰখা এপাহ গোলাপ ফুলে তুমি মোৰ নিথৰ দেহৰ ওপৰত উপচাই পেলাবা। বিদায় অৰুন্ধতী, আজি শেষবাৰৰ বাবে তোমাৰ পৰা বিদায় মাগিছোঁ। তুমি ভুল নুবুজিবা অৰুন্ধতী, মই আজি বিদায় মাগিছোঁ।